হেল্ল' এভৰিৱান, এই গাড়ী লাইনটো দেখি নিশ্চয় বহুতে অনুমান কৰিব পাৰিছে চাগে আমি ক'ত আহি আছোঁ। সকলোৰে এইকেইদিন এনেকুৱাই হৈ আছিলে, যিবিলাক অধিৱেশনলৈ গৈছিলে আমিও অধিৱেশনলৈকে আহি আছোঁ। কিন্তু জামত ফচি মানে এবাৰ ৰওঁ আকৌ আহোঁ, এবাৰ ৰওঁ আকৌ আহোঁ। এয়া চাওকচোন, ইয়াত আকৌ ৰখি আছোঁহি। এয়া আকৌ বাইকৰ লাইন দেখিছেনে? ইটো চাইডে এবাৰ গ'লোঁ। এতিয়া বৰ্তমান আমি খোজকাঢ়ি আহি আছোঁ। আমাৰ অৱস্থা এয়া হৈছে। পিছত আমাৰ ৰাইজসকল আহি আছে, চব খোজকাঢ়ি আহি আছোঁ। ফাইনেলি আমি আহি পালোহি। প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ জানেনে। একদম ভৰি চৰি বিষাই গ'ল, পুৰা মানুহ ভিৰ, গাড়ী ভিৰ। এই আমাৰ ৰাইজসকল পাছত আহি আছে। গাড়ীত আহি থাকোঁতে যে নাহো লাগিছিলে আৰু জানেনে, কিমান ৰৈ আহিম। গাইজ, ইয়াত মানে এৰিয়াটো ইমানেই ডাঙৰ, আমি একো বিচাৰিয়ে পোৱা নাই জানেনে। কোনফালে কি আছে একো ধৰিব পৰা নাই, মানে বহুত ডাঙৰ এৰিয়া হয় নে, ইফালেও আছে ইফালেও আছে। মাজতে আমি আছোঁ যে কোনফালে যাওঁ লাগিছে। আহি আছোঁ এতিয়া আৰু এই দৃশ্যটো কিন্তু বহুত বেছি মনোমোহা, কাৰণ যান্ত্ৰিকতাৰ দিনত এইবিলাক আজিকালি নোহোৱাই হৈ গ'ল। চাওকচোন, ইমান ধুনীয়াকে এহাল গৰু আৰু এজন খেতিয়কক ৰাখিছে। একদম মন প্ৰাণ চুই যোৱা দৃশ্য আৰু নৱপ্ৰজন্মক কিন্তু এইবিলাকৰ লগত চিনাকি কৰাই দিয়াটো প্ৰয়োজন দেই, কাৰণ আজিকালিতো এইবিলাক নোহোৱাই হৈ পৰিলে ন। সকলোৰে ট্ৰেক্টৰ, মেচিন এইবিলাকেই চলে। তাহাঁতি এইবিলাক নেদেখাই হ'ল আজিকালি। আৰু এতিয়া কোনফালে যাওঁ কোনফালে নাযাওঁকে এইফালেকে পোনাই দিলোঁ, কাৰণ ইয়াতে চবকে দেখিছিলোঁ। কিন্তু মানুহবোৰে ইয়াত ফটোহে মাৰি আছে দেখোন। আমি ভাবিছিলোঁ কিবা আছে নেকি ইয়াত, আৰু আহিলোঁ। এইটো বাটচৰা এটা দেখিলোঁ, ইমান ধুনীয়াকে সজাইছে। ওপৰটো চাওকচোন, একদম ধানেৰে সজাইছে, ভাল লাগিছে কিন্তু। তাত দুখনমান ফটো তুলি মেলি আহিলোঁ, আৰু তাৰ চাইডত এটা পুখুৰী, আৰু ইয়াতে হয়তো পতাকা উত্তোলন কৰিছিলে। মই ইমান ভালকে ক'ব নোৱাৰোঁ বাৰু দেই, কাৰণ মই দেখাও নাই ভালকে। আৰু ইয়াতে কিবাকিবি আছিলে, পুখুৰীটোত হাঁহো আছিলে, আৰু আমি আঁতৰৰ পৰাহে দেখিছোঁ। ওচৰলৈ যাব পৰা ব্যৱস্থা নাই, বেৰি থোৱা আছে। তাৰপিছতে আহিলোঁ, এয়া চাহ দি আছিলে, বিনামূলীয়া চাহ। আমাৰ ইহঁতি চাহ খাবলৈ আহিছিলে, কিন্তু চাহ নাপালে। সেইকাৰণে বাইদেউগৰাকীয়ে মিঠৈকে এটা দিলে। এইসমূহ সেৱা কেন্দ্ৰসমূহ। অধিৱেশনলৈ আপোনালোক গৈছিলনে বাৰু? আমি গৈছিলোঁ, কিন্তু মই ভিডিঅ'টো এতিয়া ভইচ ৰেকৰ্ডহে কৰি আছোঁ দেই। তেতিয়া ইমান হুলস্থুলৰ কথা ক'ব নোৱাৰি। আৰু এইটো ভোজনালয়টো কিন্তু বহুত ডাঙৰকৈ বনাইছে, আৰু মানুহ ইমান লাইন, বহুত বেছি মানুহ দেখাৰ কাৰণে আমি ওচৰলৈ নগ'লোগে। আৰু ভাবিলোঁ তাত গৈ এনেই সময় নষ্ট কৰিলে মানে আমি চাবলৈ নাপাম। এইসমূহ কি জানেনে, এইসমূহ শিবিৰ বিভিন্ন জিলাৰ পৰা আহি ইয়াতে আছেহি। আমিও প্ৰথমতে গম পোৱা নাছিলোঁ দেই, মানে আগতে এনেকৈ অধিৱেশনলৈ আহি পোৱা নাই যে। এইবাৰ প্ৰথমবাৰ দেখিছোঁ এনেকৈ যে শিবিৰ পাতি সকলোবোৰ থাকে। কিন্তু বিভিন্ন ধৰণৰ মানে সকলো ডিষ্ট্ৰিক্টৰ পৰা আহিছে। এয়া নলবাৰী জিলা শাখাৰ শিবিৰ, আৰু ইয়াৰ সন্মুখৰ ভাগটো কিন্তু বহুত ধুনীয়াকৈ সজাইছে। সেইকাৰণে ইয়াত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া বৰপেটা জিলাৰ শিবিৰ, আৰু বহুতে নিজৰ নিজৰ শিবিৰতে আমি ভাত ৰান্ধি থকাও দেখিছিলোঁ বাৰু। মানুহৰ সমাগম চাওকচোন, ইয়াতে প্ৰগ্ৰাম হৈ আছিলে, আৰু প্ৰগ্ৰাম অকণমান চাম বুলি ভাবিছিলোঁ। কিন্তু আমাৰ নিচিনা আৰু সৰু সুৰা মানুহৰনো ক'ত ইয়াত কাম হ'ব। ডিঙি মেলি যেনে তেনে অকণমান চালোঁ, তাৰপিছতে নাচাওঁ বুলি গুচি আহিলোঁ। আৰু মানুহৰ যিহে হেঁচা ঠেলা। আৰু এয়া গৰুণ্ড পক্ষী ৰাখিছিলে, ইয়াতে অকণমান ভিডিঅ' কৰিলোঁ, লগতে অকণমান ফটো মাৰিলোঁ। কিন্তু ফটো মাৰিবলৈও একেই, মানুহৰ মানে হেঁচা ঠেলা। তাতে যেনে তেনে দুখনমান মাৰিলোঁ। বাৰু এনেকৈ অধিৱেশন চোৱাৰ এক্সপিৰিয়েঞ্চ কিন্তু এবাৰ প্ৰথম দেই, আগতে এনেকৈ চোৱা নাছিলোঁ। আৰু এয়া ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন চাই কিন্তু সঁচাকৈ ভাল লাগিলে। আৰু আমাৰ বহুত চাবলৈ থাকি গ'ল। পাছতহে গম পাইছোঁ যে এইবোৰ আমাৰ চাব থাকি গ'ল, কাৰণ ইমান ডাঙৰ ন, কোনফালে যাওঁ কোনফালে নাযাওঁ লাগে, কোনটো যাওঁ কোনটো নাযাওঁ। তাতে আমি ৰাতি গ'লোঁ যে ভালকৈ ধৰিবও নোৱাৰিলোঁ ক'ত কি আছে। আজিকালি মানুহৰ সমাগমটোনো ক'ত কমে, মানুহৰ সমাগম চবতে থাকে। আপুনি ডক্টৰৰ ওচৰলৈ যাব, তাতো মানুহৰ ভিৰ। ক'ত প্ৰগ্ৰাম এটা চাবলৈ যাব, তাতো মানুহৰ ভিৰ। বজাৰ কৰিবলৈ যাব, তাতো মানুহৰ ভিৰ। চবতে মুঠতে মানুহেই মানুহ। আৰু এতিয়া দোকানবোৰ চালোঁ, ক'ত কি আছে। বাকীবোৰ নাচালেও কিন্তু দোকান চামেই, বজাৰ চামেই, আৰু বজাৰ কৰিমেই, বজাৰ মেইন। বাদ্যযন্ত্ৰৰ পৰা ধৰি কিন্তু বিভিন্ন ধৰণৰ সামগ্ৰী ওলাইছিলে দেই, মানে একো নথকা বস্তুৱেই নাই যেন লাগিলে। আৰু এটা চাইড থাকিয়ে গ'ল বাৰু, যিমানলৈকে দেখিলোঁ, কিন্তু কোনো কম নহয়, চব বস্তুৱেই ইয়াত পোৱা যায়।
তাত গৈ ভাবিছোঁ যে অকণমান সোনকালে অহা হ'লে ভাল আছিলে কাৰণ সময়টো আকৌ নুজুৰিলেগৈ স্কুলৰ পৰা আহিছোঁ স্কুলৰ পৰা আহি যোৱালৈ আৰু বহুত দেৰি হ'লগৈ আমি মানে কেইটা 3টা বজাত গৈছোঁ কিন্তু তাত আকৌ গাড়ী জামটো আছেই নহয় গাড়ী জামত মানে ৰওঁতে তাত গৈ পাইছোঁগৈ 6টা বজাত আৰু 6টা বজাত গৈ পোৱা মানে আৰু অলপ চাই মেলি আকৌ ঘৰ আহিবই হ'ল নহয় 10:30 ওলাইছোঁ তাৰ পৰা কিন্তু জামৰ কাৰণে আকৌ ঘৰ পাইছোঁ 1:30 বজাত আৰু এইটো ষ্টেভিয়া চাহপাত হয় যিটো বিনা চেনিৰ চাহ বহুত বেছি মিঠা হয় মানে চেনি নিদিয়াকৈ মিঠা হয় বিভিন্ন ৰোগৰ কাৰণে ভাল মধু তুলসী পাত যিখিনি মানুহ চেনি নাখায় কিন্তু মিঠা সোৱাদটো ল'ব বিচাৰে এই পাতটো ব্যৱহাৰ কৰিব পাৰে এইটো আকৌ ওলোটা এইটো আকৌ চুগাৰটো কমাবহে চুগাৰ কমাব প্ৰেছাৰ কমাব গেষ্ট্ৰিক কমাব ডায়েবেটিকত 2টা থাকে ন টাইপ 1 টাইপ 2 এইটো 2টাতে কাম কৰে 1তো কাম কৰিব 2তো কাম কৰিব খালি এইটো খাই থাকিলে হ'ল ষ্টেভিয়া পাতেৰে বনোৱা চাহেই খাই আছোঁ এয়া খাবলৈ কিন্তু সঁচাকৈ ভাল মানে চেনি দিয়াৰ নিচিনা ধুনীয়া মিঠা হৈছে আৰু এটা ধুনীয়া ফ্লেভাৰ আছে আৰু এতিয়া সৰু সুৰা বস্তু কি কিনো পাওঁ তাকে চাই আছোঁ আৰু চেইন এডাল ভাল লাগিছে আৰু সেইডালকে লওঁ বুলি ভাবিছোঁ আৰু এইডাল ভাল লাগিছেনে বাৰু ফুলবিলাকো বহুত ধুনীয়া ধুনীয়া আছিলে আৰু লোৱা নাই যদিও আপোনালোককে এবাৰ দেখুৱাই দিছোঁ আৰু এতিয়া দোকানবোৰ চাই মেলি ভাত খাই লওঁ বুলি ভাবিলোঁ ইমান ভোক লাগিছে কাৰণ স্কুলৰ পৰা আহি সোনকালে খালোহি আৰু সময়ো হ'ল যিহেতু গতিকে বহুত বেছি ভোক লাগিল আৰু সেইকাৰণে ভাবিলোঁ ভাতকে খাই লওঁ আৰু অধিৱেশনলৈ আপোনালোক গৈছিলে নে ক'বচোন দেই লগতে গাড়ী জামত আৰু খোজকাঢ়ি কেনেকুৱা পালে সেইটো ক'ব আকৌ দেই এইটো কিহেৰে বনাইছে গম পায়নে বাঁহৰ মুহাৰে বনাইছে চাওকচোন বাঁহৰ মুহাৰো কি ধুনীয়া ধুনীয়া আকাৰ দি বনাইছে আৰু বিভিন্ন ধৰণৰ বনাই ৰাখিছে আপোনালোককো দেখুৱাই আছোঁ ৰ'ব চাওকচোন আমি যিবিলাক বস্তুৰ একো মূল্য নিদিওঁ সেইবিলাকেৰে কিমান ধুনীয়া ধুনীয়া বস্তু বনাব পাৰিছে এইবিলাক চাওকচোন কেনেকুৱা নতুন নতুন ধৰণৰ আকৃতি দি বনাইছে কিবা এটাত কিন্তু ভাল লাগিছে ন এইবিলাক কি আকৃতি দি বনাইছে মই বিশেষ ক'ব নোৱাৰিম কাৰণ মই এনেকৈ নাম কৈ গ'লে হয়তো ভুলো হ'ব পাৰে গতিকে আপোনালোকে নিজেই চাওক প্ৰতিটো মুহাই মুঠতে এটা নতুন নতুন ৰূপ দিছে নতুন নতুন আকৃতিত তৈয়াৰ কৰিছে আপোনালোকে চাওকচোন ইমান ধুনীয়া ধুনীয়াকৈ বনাইছে ইয়াতে বস্তু কেইটামান পচন্দ কৰিলোঁ কিন্তু আকৌ মায়ে নাই নহয় মা হেৰাই থাকিলে আৰু সেইকাৰণে মালৈ ৱেইট কৰি ইয়াতে ৰৈ আছোঁ ভণ্টিক পঠিয়াই দিছোঁ মাক বিচাৰিবৰ কাৰণে আৰু মই কৈছোঁ যে মই দোকানখনতে ৰৈ থাকিম আৰু অৱশেষত মাক যেনিবা বিচাৰি পালেগৈ তাৰপিছতেই বস্তুকেইটা ল'লোঁ আৰু বস্তুকেইটা লৈ মেলি এতিয়া আমি আকৌ যাওঁ বাকী আৰু কিনো পাওঁ চাওঁগৈচোন আৰু তাৰ পৰা আহি আমি গ্ৰন্থমেলা পালোহি ইয়াতো বিভিন্ন ধৰণৰ কিতাপ আছিলে আৰু কিতাপৰ দোকানো কিন্তু বহুত আছিলে কিন্তু আমি ইয়াত নোসোমালোঁ আৰু আহি মিঠাই লৈ ল'লেহি মিঠাই যিহেতু মেইন আৰু ঘৰত থকাবোৰেও মিঠাই কথাই সোধে নহয়নে কি আনিলি বুলি বাকী আহি থাকোঁতে চাওকচোন আমাৰ পোৱালিটো মানে বদমাছ একদমেই ভাগিনটো চাওকচোন সজাই থোৱা সেইখনো সি দৌৰি গৈ চলাবলৈ লৈছেগৈ আৰু মাকে দৌৰি তাক আকৌ আঁতৰাই নিছেগৈ আৰু এয়া চক্ৰ বিহু আগতে কিন্তু মই দেখা নাছিলোঁ ভিডিঅ'ত দেখিছিলোঁ কোনোবা এঠাইত এনেকৈয়ে বনাইছিলে বাৰু মই ভিডিঅ' দেখিছিলোঁ কিন্তু ফাৰ্ষ্ট টাইম এনেকৈ নিজে দেখিছোঁ আৰু চক্ৰ বিহুত সোমোৱাৰ মোৰ কিন্তু মানে মন আছিলে কিন্তু ইমান বেছি মানুহ তাত সোমাই আছে সেইকাৰণে মই তাত নোসোমালোগৈ কিন্তু মোৰ অধিৱেশনলৈ যোৱাৰ এটা উদ্দেশ্য আছিলে যে চক্ৰ বিহুত সোমাবলৈ মন আছিলে আৰু ভাবিছিলোঁ যে তাত সোমাম বুলি কিন্তু নোসোমালোঁ মানুহ যিমান গালহে তাত সোমাই আছে আৰু সেইকাৰণে মই নোসোমালোঁ আঁতৰৰ পৰাই অকণমান চালোঁ আৰু গুচি আহিলোঁ ভাবিলোঁ আপোনালোককো দেখুৱাম সেইকাৰণে ভিডিঅ' কৰি আনিলোঁ এই চক্ৰ বিহুটোৰ মাজত কিন্তু যিমান হুলস্থুল হৈ আছিলে মানুহৰ ভিৰৰ কথাটো নকওঁৱেই তাত হুলস্থুলটো শুনিয়েই মানে মোৰ কিবা লাগিলে মই ইমান হুলস্থুল ভিৰ এইবিলাক ভাল নাপাওঁ তো সেইকাৰণে নোসোমালোগৈ আৰু
এতিয়া চেণ্ডেল এযোৰ চাইছোঁ, কিন্তু চেণ্ডেলো আকৌ ভৰিৰ জোখত নহয়গেই নহয়, লাষ্টত এযোৰ হ'লগৈ আৰু যেনিবা। হেল্ল' এভৰিৱান, আজি আকৌ পিছদিনাহে দেই। কালি মানে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। তাত গৈ যিটোহে অৱস্থা হ'লগৈ, মানুহৰ ভিৰ, তাতে ৰাস্তাত যোৱাৰ কথাটো নকওঁৱে, গাড়ীৰ যিটো লাইন, যেনেকুৱা যাম মানে আমি প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়িয়ে গৈছোঁ জানেনে। আৰু সেইকাৰণে চাগে আজি গোটেই হাত ভৰি বিষ। আপোনালোকৰ হৈছে নে বাৰু ক'বচোন দেই। খোজকাঢ়ি যাওঁতেও গৈছোঁ, আকৌ আহোঁতেও মানে আধা খোজকাঢ়ি আহিছোঁ। ঘৰ পোৱালে প্ৰায় আমাৰ 1মান বাজিছে চাগে কালি। আৰু এতিয়া কিনো বস্তু আনিলোঁ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, কিন্তু বৰ বেছি দামী বস্তু অনা নাই দেই, আৰু কিছুমান বস্তুত কিন্তু অলপ বেছিয়ে দাম হৈছে বাৰু। এতিয়া দেখুৱাই আছোঁ ৰ'ব, এইটো ছেট আনিছোঁ, ভাল লাগে নে এনেকুৱাটো। আৰু এইটো হাতী এটা আনিছোঁ, হাতীটো ভাল লাগে। যিকেইটা বস্তু বেছি ভাল লাগে সেইকেইটা ফাৰ্ষ্টত দেখুৱাই লৈছোঁ দেই। আৰু এযোৰ কাপোৰ এযোৰ আনিছোঁ, কাপোৰযোৰ বহুত দামী নহয়, কিন্তু মোক ভিডিঅ' কৰিবলৈ মানে চাদৰ মেখেলাবিলাক দৰকাৰ হৈ থাকে যে, সেইকাৰণে আনিছোঁ। আৰু এই দুযোৰ ফুলি, দুইযোৰ বাৰ কাৰণেই হয়, মানে দুজনী বাৰ কাৰণে আনিছোঁ। আৰু এইডাল চেইন মণিপুৰী গল্ডৰ হয়। আৰু এইডাল মই পিন্ধি থকা যিডাল চবেই পিন্ধে, মানে প্ৰায়ভাগ ছোৱালীয়ে পিন্ধা দেখোঁ, আৰু সেইকাৰণে ভাল লাগে, গতিকে ময়ো কিনি আনিলোঁ। মোৰ মানে এনেকুৱা হয়, নিজৰ বস্তুবোৰ ভাল নালাগে, কিন্তু লোকে যদি পিন্ধা দেখোঁ নহয় খুব ভাল লাগে। তেনেকুৱা চাগে আপোনালোকৰো হয় ন, কাৰ কাৰ হয় ক'বচোন। আৰু লগতে এইটো ফুলদানি, ভাল লাগে এনেকুৱাটো। এইডাল ব্ৰেচলেট ভাগিনজনীৰ কাৰণে আনিছোঁ। আৰু এইটো মোৰ চাবিৰ লকেট, এইটো কিমান কিউট লাগিছে চব, কিউট লাগিছে ন। আৰু এইখন মুখা ভাগিনটোৰ কাৰণে আনিছোঁ। আৰু এইখন গাড়ী, এইখনো ভাগিনটোৰ কাৰণে আনিছোঁ। এইটো আনিছা দিয়া, এইটো এটা ভাগিনটোৱে আনিছে এইখনো। আৰু কি আনিছিলোঁ, চেণ্ডেল এইযোৰ চেণ্ডেল মোৰ কাৰণে আনিছোঁ। বেছি দামী নহয় কিন্তু দেই, কম দামী। এইকেইটাই আনিছিলোঁ, আৰু বাকী ভাগিন দুজনীলৈ আনিছিলে, কিন্তু তাহাঁতি পিন্ধি গ'ল। দোকানৰ পৰা আনিছিলে, আমাৰ ভাগিনটো আছেহি। মই আকৌ ভাগিনৰ ধনী মাহীয়েক দেই। বাৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আজিলৈ আহিছোঁ তেন্তে, বাই বাই।